Hey guys, welcome back to my channel অসম থৰ আৰু আজি মই আপোনালোকক দেখুৱাম 10 ছেকেণ্ডৰ ভিতৰত কেনেকৈ এটা ইউটিউব চেনেল খুলিব পাৰি। গতিকে বলক ফ্ৰেণ্ডছ, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, পোনপ্ৰথমে আমি ইউটিউব এপছটোত যাব লাগিব। গতিকে ইয়াতে আমি যাম। ইয়াতে দেখিছে আপোনাৰ ইউটিউব এপছটো খুলি ল'লোঁ। খোলাৰ পিছত ৰাইট ছাইডৰ একদম ওপৰৰ কৰ্নাৰত আপোনাৰ এইটো অপশ্যন দেখাই দিছোঁ, এইটোত আপোনাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ 3 নম্বৰ অপশ্যনত আছে এইটো ইয়ৰ চেনেল বুলি। এই ইয়ৰ চেনেলত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখা পাব, য'ত আপোনাৰ নামটো আপুনি যি টি নাম দিব পাৰে। ইয়াতে আপুনি যি টি নাম দিব পাৰে। মোৰ ইয়াতে মানৱ বুলি দিয়া আছে, আপুনি যি টি নাম দিব পাৰে আপোনাৰ। তাৰপিছত আপোনাৰ দেখিছে তলত এটা অপশ্যন আছে ক্ৰিয়েট চেনেল বুলি। এই ক্ৰিয়েট চেনেল দেখিছে আপোনালোকে নিশ্চয়। এই ক্ৰিয়েট চেনেল আপোনালোকে ক্লিক কৰিব লাগিব। অকণমান ৰখিব। দেখা পালে এতিয়া ক্ৰিয়েট চেনেল কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখা পালে, আৰু আপোনালোকৰ যিটো ইউটিউব চেনেল এইটো আছিল সেইটো ৰেডি হৈ গ'ল অলৰেডি। এনেকৈ আপোনালোকে খুব 10 ছেকেণ্ডৰ ভিতৰত ইউটিউব চেনেল এটা খুলিব পাৰিব। ইয়াৰ পিছত ইয়াতে কিছুমান কথা জানিবলগীয়া আছে। সেই কথাবিলাক হ'ল, এতিয়া দেখিছে আপোনালোকে এডিট চেনেল বুলি। এই এডিট চেনেলত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকে গম পাব। এডিট চেনেল ক্লিক কৰিলে আপোনালোকৰ ইয়াতে দেখিছে নামটো। আপোনালোকৰ নামটো যদি চেঞ্জ কৰিব বিচাৰে নামটো চেঞ্জ কৰিব পাৰিব। আপোনালোকে যিকোনো নাম দিব পাৰিব। তাৰপিছত আছে আপোনাৰ এড এ ডেছক্ৰিপশ্যন বুলি। এই ডেছক্ৰিপশ্যনত যদি আপোনালোকে ক্লিক কৰে, এইটো হ'ল আপোনাৰ আপোনালোকৰ ইউটিউব চেনেলটো কিহৰ কাৰণে বনোৱা হৈছে। ইউটিউব চেনেলত আহে আপোনালোকৰ কোনোবা যদি ভিজিট কৰে চেনেলটোত, তেতিয়াহ'লে আপোনালোকৰ কি দেখা পাব, চেনেলৰ ওপৰত বহুত নিৰ্ভৰ কৰে, এবাউটৰ ওপৰত। কাৰণ আপোনালোকৰ যিটো এবাউট আছে, ডেছক্ৰিপশ্যন আছে, সেইটো বহুত ভাল হ'ব লাগে। ভাল হ'লে কি বেলেগে যিটো আহিব যেতিয়া চেনেলটোত, তেতিয়া গম পায় কিবা এটা ভাল কথা। তো ঠিক তেনেদৰে আপোনালোকে লিখিব পাৰিব ইয়াতে যিটো চেনেল আপোনালোকৰ যি বিষয়ত চেনেলটো খোলা হয় এনেকৈ। তাৰপিছত আপোনালোকে ইয়াতে প্লাছ অপশ্যনটো দেখিছে তলত, এই প্লাছ অপশ্যনটো দেখিছে। ইয়াত প্লাছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিলে আপলোড এ ভিডিঅ' ক্ৰিয়েট এ শ্বৰ্ট গ' লাইভ। আপোনালোকে যিকোনো শ্বৰ্ট ভিডিঅ' আপলোড কৰিব বিচাৰে, ইয়াতে ক্লিক কৰিলে আপলোড হৈ যাব। নাইবা আপোনালোকে যদি ভিডিঅ' আপলোড কৰিব বিচাৰে, ইয়াতে ক্লিক কৰি দিলে আপোনাৰ আপলোড হৈ যাব। গতিকে ফ্ৰেণ্ডছ, এনেকৈ ইউটিউব চেনেল খোলা হয় 10 ছেকেণ্ডৰ ভিতৰত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভাল পাইছে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।